হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলো ভালেই আছে আৰু মোৰো ভালেই হয়। পিছে আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। বহুত দিন তেনেকৈ একো ভিডিঅ' বনোৱা নাই আৰু আমি আজি এতিয়া ঘৰলৈ যাম আৰু কাইলৈ যিহেতু বন্ধ ছানডে পৰিছে, সেইটো কাৰণে ঘৰলৈ যাওঁ বুলি ভাবিলোঁ। আৰু এতিয়া পোনে ভাত পানী খাই মেলি আজৰি হৈছোঁ একেবাৰে স্কুলৰ পৰা অহাৰ পাছত। আৰু আজি আমি ট্ৰেইন দি যাম, চ' ভাবিলোঁ আজি ভিডিঅ' এটা বনাওঁ আৰু আমি ইয়াৰ পৰা কেনেকৈ ট্ৰেইন দি যাওঁ, কি কৰোঁ সেইবোৰ দেখুৱাই থাকিম। আৰু এতিয়া অকণমান ওলাই মেলি ল'লোঁ আৰু এতিয়া মই ধুনীয়াকৈ কাপোৰযোৰ পিন্ধি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো চাই থাকিব একেলগে স্কিপ নকৰাকৈ। এবেলি মোক বুকুতে ৰাখি এবেলি মোক লুৱাই ধুনীয়াকৈ ওলাই মেলি ল'লোঁ, ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ আৰু এতিয়া যাওঁ আৰু এইফালে আমাৰ ছাৰো ৰেডি হৈ গ'ল আৰু এতিয়া আমি ট্ৰেইনত বহিলোঁ। ইমান বেছি গৰম লাগিছে, চুলি তুলি বান্ধি ধুনীয়াকৈ বহি ল'লোঁ ট্ৰেইনত আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ আৰু হেল্ল' এভৰিৱান, আজি এয়া দেখিছেই আমাৰ আজি এখন নতুন বাইক অনা হৈছে ঘৰলৈ আৰু এতিয়া নিয়ম চিয়ম কৰা হৈ গ'ল। তাকে অকণমান পোৱালীয়ে বহে বোলে, সেইকাৰণে বৈ অকণমান বাইকখনত বহুৱাই দিছিলে আৰু মই অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি। আৰু বাইকখন কেনেকুৱা লাগিছে প্লিজ আপোনালোকে জনাব। বাইক এখন ঘৰত খুবেই প্ৰয়োজন হৈ আছিলে, যিহেতু আজিকালি বহুত পাৰ্কিঙৰ প্ৰব্লেম হয় গাড়ীখন লৈ ফুৰিলে, সেইকাৰণে বাইক এখন দৰকাৰ হোৱাৰ কাৰণে আজিয়ে লৈ ল'লে। আৰু যিহেতু আমিও ঘৰলৈ গৈছিলোঁ, চব ঘৰত আছিলে, সেইকাৰণে সকলোবোৰ থাকোঁতেই আজি বাইকখন লৈ অনা হ'ল আৰু হেল্ল' এভৰিৱান, যোৱাকালি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে, সেইবাবে আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আৰু এতিয়া আমি আহিছোঁ খুৰীহঁতৰ ঘৰলৈ আৰু খুৰীয়ে আমাক খুৰীহঁতৰ বাৰীখন দেখুৱাই আছে, ক'ত কি আছে বাৰীখনত। আৰু খুৰীয়ে আমাৰ কাৰণে ঘৰলৈ আনিবৰ কাৰণে খুৰীহঁতৰ বাৰীতে থকা ফ্ৰেছ শাক পাচলি মানে পদুনা কিবাকিবি শাক চাক বুটলি দিছিলে, এনেকৈ সাৰ নিদিয়া। আৰু পোৱালিও আমনি কৰিছে, যিহেতু আমি সেইকাৰণে গছৰ তলত ৰৈ আছিলোঁ ইয়াৰ চবেই বিচনী মাৰি মাৰি। আৰু যিহেতু মই ফুল ভাল পাওঁ, সেইকাৰণে ফুলো লৈ আহিছিলোঁ খুৰীহঁতৰ ঘৰৰ পৰা। আৰু কি কি আছে আমাক ধুনীয়াকৈ দেখুৱাইছিলে খুৰীহঁতৰ বাৰীত। আৰু এইফালে দেখিছেনে মুগাৰ সূতাৰ তাঁত লগাই থোৱা আছে। আমাক খুৰীয়ে ওচৰৰ মানুহৰ ঘৰলৈ লৈ আহিছিলে এইবোৰ দেখুৱাবৰ কাৰণে। আমিতো কোনোদিন দেখা নাই এনেকৈ মুগা সূতা তাঁত লগোৱা কিবাকিবি, সেইকাৰণে আমাক খুৰীয়ে দেখুৱাবলৈ লৈ আহিছিলে। এইবোৰ চাওকচোন কিমান ধুনীয়াকৈ লগাই থোৱা আছে, কেনেকৈ কি প্ৰচেচিঙত লগাই, এইবোৰ আমাক চব কৈছিলে আৰু দেখুৱাইছিলে। আৰু এতিয়া খুৰীহঁতৰ ঘৰৰ পৰা ধুনীয়াকৈ খাই বৈ আমি ঘৰলৈ বুলি আহি আছোঁ। আৰু আমি যোৱাও দেৰি আছিলে, যিহেতু ইভিনিং টাইমত গৈছিলোঁ আৰু দিনটো পূৰা ৰ'দৰ কাৰণে আমি যাব পৰা নাছিলোঁ, সেইকাৰণে ইভিনিং টাইমত ধুনীয়াকৈ গৈছোঁ আৰু এতিয়া খাই বৈ ধুনীয়াকৈ আহি আছোঁ আৰু গুড মৰ্ণিং। আৰু আজি হৈছে 3 নম্বৰটো দিন, ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। আজি 3 দিন হ'ল আৰু মানে ভালকৈ ইমান ভিডিঅ'টো কৰিব পৰা নাই, যিহেতু অকণমান কৰি ৰাখিছোঁ। আৰু শনিবাৰ দিনাখন ঘৰলৈ গৈছিলোঁ, মই যিহেতু দেখাইছোঁ আগৰ দফাত দেখিছেই আপোনালোকে। আৰু আজি এতিয়া আহি ৰুম পাইছোঁহি আৰু সেই জাষ্ট পাই কাপোৰটো চেঞ্জ কৰি লৈছোঁ, ভাবিলোঁ যে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, লগতে সেইদিনাখন এনেকৈ কৰিবলৈ থাকি গুচি গ'ল। আৰু এতিয়া আহি পাই গোটেই ৰুমৰ অৱস্থা বেয়া হৈছে, চববোৰ চিজিল কৰিব লাগিব ধুনীয়াকৈ কৰি মেলি। হয়, গুড মৰ্ণিং। আজি হৈছে 3 নম্বৰটো দিন ভিডিঅ' কৰি থকা। শনিবাৰ দিনা ঘৰলৈ গৈছিলোঁ আৰু আজি সোমবাৰে ৰুম আহি পাইছোঁ। এতিয়া ৰাতিপুৱা আহিলোঁ আমি আৰু এইমাত্ৰ পাইছোঁহি।
কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আজি। আৰু সেয়াই আৰু আমি সেইফালে ঘৰৰ পৰা যেতিয়া আহিছোঁ তাত পূৰা বৰষুণ দি আছিলে, মানে বৰষুণ দিবলৈ লৈছিলে, বতাহ ধুমুহা আহিছে আৰু ইয়াত পৰা দেখিছোঁ যে পূৰা ৰ'দ, পূৰা গৰম আৰু কাৰেণ্টো নাই। কাৰেণ্টটো ইমান ডিষ্টাৰ্ব দিয়ে ইয়াত আৰু ইমান অশান্তি, গৰমত থাকিবলৈ বহুত প্ৰব্লেম হয় কেতিয়াবা, কাৰেণ্ট নাথাকে। আৰু এইফালেও পূৰা এইবোৰ কাপোৰ চাপোৰ লেতেৰা হৈ আছে, এইবোৰ চাফা কৰিব লাগিব। সেয়া কৰি মেলিব লাগিব, লাহে লাহে কৰি থাকিম আৰু আহিছোঁ ইমান দূৰৰ পৰা ভাগৰ লাগি গৈছেগৈ। আৰু এইফালে মায়ে কিবা কিবি এইবোৰ বস্তু দি পঠাইছে, কল চল কিবা কিবি গৰমৰ কল চল দি পঠাইছে ধুনীয়াকৈ। পটাপট ৰাতিপুৱাই মায়ে যি পাইছে ইয়াকে দি পঠাইছে। কালি কৈছিলে মায়ে ধুনীয়াকৈ শাক চাক কিবা কিবি ছিঙি মেলি ল'বলৈ, ঘৰৰ পালেং চালেং কিবা কিবি, তাৰপিছত খুৰীহঁতৰ ফালে গুচি যোৱা হ'ল কালি, সেয়া কৰিব নাপালোঁ, সেইকাৰণে পটাপট ৰাতিপুৱা মায়ে কিবা কিবি দি পঠাইছে আৰু। ঠিক আছে তেনেহ'লে এতিয়া মই ধুনীয়াকৈ এইবোৰ চিজিল তিজিল কৰি লওঁ, চাহ তাহ খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ।